তেলখিনি গৰম হৈ গৈছে এতিয়া মই দিছো ইয়াতে কাটি থোৱা পিয়াজ দুখিলা তেজপাত অকণমান পাঁচফোৰণ এতিয়া দিছো পেষ্ট আদা নহৰু শুকান জলকীয়া এইখিনি অলপ ভাজি লম এড দিছো জিৰা গুৰি হালধি গুৰি এতিয়া কাটি থোৱা বিলাহীখিনি দিছো আৰু লগতে কেঁচা জলকীয়া কেইটামান দিছো এতিয়া ফুলকবিখিনি এনেকৈ দি দিছো দিয়াৰ পাছত অকমান লৰাই মই ভিডিঅ' বনাব নাজানো কিন্তু লগৰ কেজনীয়ে জোৰ কৰাৰ বাবেহে আজি বনাইছো আৰু এয়া মই এতিয়া সবজিখিনিত নিমখ দিছো নিমখ অলপ কমকৈ দিম কাৰণ বইল কৰোতে অলপ নিমখ দিয়া হৈছিল এতিয়া নিমখখিনি দিয়াৰ পিছত এতিয়া সময় হৈছে পানী দিয়াৰ পানী অকণ দিলো পানী ইমান নিদিও কাৰণ দালি বনাইছো মই সবজিখিনি অকমান থপথপীয়াকৈ বনাম তাৰপাছত ধনিয়া পাত দিছো ৰেডি হৈ গ'ল হেল্ল' বন্ধু বান্ধৱীসকল আজি মই বনাই আছো ফুলকবিৰ সবজি প্ৰথমতে ফুলকবিখিনি বইল কৰি লৈছো কেৰাহী গৰম হৈছে এতিয়া তেল দিছো হেল্ল' বন্ধু বান্ধৱীসকল আজি মই বনাই আছো ফুলকবিৰ সবজি প্ৰথমতে ফুলকবিখিনি বইল কৰি লৈছো কেৰাহী গৰম হৈছে এতিয়া তেল দিছো